সাগৰিকাৰ শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা নতুন ব্লগ লৈ আহিছোঁ। ঠিক আছে, মই মোৰ ব্লগটো আৰম্ভ কৰোঁ। আপোনালোকে শেষলৈকে ব্লগটো চাই থাকিব। বন্ধুসকল, মই শুৱাৰ পৰা উঠি আহি দেখিছোঁ দেউতাই ভাঙোন মাছ লৈ থৈছে। ভাঙোন মাছ কাটি নিমখ হালধি দি পূৰা ৰেডি কৰি থৈছে। মাছখিনি দেখি ভাবিছোঁ আজি ভেদাইলতা দি পেলাই ভাঙোন মাছ বনাওঁ। এতিয়া মই ফ্ৰেছ হৈ খুৰাহঁতৰ বাৰীত ভেদাইলতা আছে, মই ভেদাইলতা ছিঙিবলৈ যাওঁ। টান হয় কটাৰীখন, নহ'লে নহ'ব। ব্ৰেকফাষ্ট কৰি আছোঁ। ব্ৰেকফাষ্ট কৰি হ'লে মই আপোনালোকক মোৰ মায়ে বাৰীত কি কি ফুল কৰিছে সেয়া দেখুৱাম। ৰুটি খাই আজৰি হৈ গ'লোঁ আৰু আজি মই আপোনালোকক ভাবিছোঁ মোৰ মাৰ বাৰীত ফুলা ফুল দেখুৱাম বুলি। অৱশ্যে এতিয়া ফুলৰ ছিজন গ'ল, ফুল নাই তেনেকৈ, কিন্তু হ'লেও কিছুমান ফুল ফুলি আছে, সেইখিনিকে মই আপোনালোকক দেখুৱাম। ফুল হয়, এইটো বহুত নাম আছে, মই নাজানো আৰু কি নামেৰে জানে। এইটো গোটেই গছজোপা হালধীয়া হৈ যায় আৰু দুটামান কালাৰ আছে ইয়াৰ। আমাৰ ঘৰত অৰেঞ্জটো আৰু য়েল্ল'টো হয়। বৰ্তমান অৰেঞ্জটো নাই, সেইটো য়েল্ল'টো হৈ আছে। অৰেঞ্জটো বহুত ধুনীয়া লাগে কালাৰটো। আৰু এইটো চাওক, এইটো বেঙুনীয়া ফুল হয়। মই নামটো নাজানো দেই, ফুলটোৰ কি হয়, মই বেঙুনীয়া ফুল বুলিহে জানো। আপোনালোকে নামবোৰ জানিলে মোক ক'বচোন। এইটো অশোক ফুল হয়, ইমান ফুলা নাই এতিয়া। যেতিয়া ফুলৰ ছিজন হয় গোটেই গছজোপা ৰঙা হৈ ভৰি থাকে। এয়া মায়ে টাবত কৰা ফুল হয় আৰু এতিয়া ফুলবিলাক ইমানকৈ নাই। এতিয়া এই ফুলটো আছে পিংক কালাৰ, টাবকেইটাও খালীয়ে হৈ আছে, ফুল গজা নাই। এইটো গোলাপ হয় আৰু এইটো ফুলিব আৰু কলি পেলাইছে। এইটো চাওক, এইটো নয়নতৰা হয়। নয়নতৰা আমাৰ ঢেৰ প্ৰজাতি আছে, কিন্তু এতিয়া সেই চব ফুলা নাই, এইবাৰহে ফুলিছে অকল। এইটো মই নামটো নাজানো দেই কি হয়, কালাৰটো বিৰাট ধুনীয়া চাওক। আমাৰ মাৰ ফুলত বহুত চখ, বহুত ফুল কৰে মায়ে। এইটো চাওক, এইটো পঞ্চমুখী অপৰাজিতা হয়, পঞ্চমুখী অপৰাজিতা। আৰু আছে ইয়াত পঞ্চমুখী অপৰাজিতা। এই ফুলটো পূজা কৰোঁতে বহুত ব্যৱহাৰ কৰে। আৰু চাওক, এইটো মায়ে ক'ৰ টেমা এটাত কৰিছে। আমাৰ মায়ে এনেকৈ বহুত টেমাত কৰিছে, একো টেমা বাদ নিদিয়ে। টেমা পালেই মায়ে হেৰি কৰে, ফুল কৰে। এইটো এটা ফুল। এইটো চাওক, মায়ে কেনেকৈ কৰিছে বটলত। এইটো ফুল বটলত ফুলটো কৰি বাঁহত ৰছীৰে বান্ধি ওলমাই দিছে। এইটো পিংক কালাৰ ফুল হয়, ইয়াৰ দুটা কালাৰ আছে, য়েল্ল' আৰু পিংক। বৰ্তমান আমাৰ ঘৰত এতিয়া পিংকটোহে ফুলি আছে। এয়া হোৱাইট কালাৰ গোলাপ হয় আৰু এয়া পিংক কালাৰ গোলাপ। এইটো চাওক, এইটো জবা ফুল হয়, পিংক জবা, পিংকো নহয়, ঠিক ৰেডো নহয়, পিংকো নহয়। এইটো অলপ ডাঙৰ প্ৰজাতিৰ হয়। দুপাহে ফুলি আছে এতিয়া, এপাহে। আৰু জবা আপোনালোকক দেখুৱাম। আমাৰ ঘৰত জবা, বহুত জবা আছে, ঢেৰ কালাৰৰ জবা আছে। এইটো লাইট পিংক হয়, চাওক, এইটো লাইট পিংক জবা।
আছে কিন্তু য়েল্লো কালাৰটো এতিয়া ফুলা নাই, এইটো লাইট পিংক। এজোপা ৰেড কালাৰ জবা হয়, ইয়াত গোটেই ৰেড ৰেড ফুল হয়। আৰু এটা জবা আছে, এইটো হৈছে হোৱাইট কালাৰ জবা, দুপা ফুলি আছে এতিয়া হোৱাইট কালাৰ। টাবত দি থৈছে মায়ে, এইটো মাটিত দি দিব, মাটিত বেছি ভাল হয় জবা। আৰু এটা মই আপোনালোকক অৰ্কিড ফুল দেখুৱাম, এইটো চাওক, এইটো অৰ্কিড পাৰ্পল কালাৰ হয়, অৰ্কিড ফুল হয়, এইটো নতুনকৈ কৰিছে মায়ে। ইয়াৰ যোনটো ফুলটো একো পুলি বা একোৰ পৰা নহয়, ইয়াত আলু এটা পায়, সেই আলুটোৰ পৰা তলৰ আলুটোৰ পৰাহে এই ফুলটো হয়। কালাৰটো বিৰাট ধুনীয়া হয় ইয়াৰ। এইটো এটা সৰু প্ৰজাতিৰ জবা হয়, মিনি জবা এইটো। এইটো চাওক, এইটো এটা ফুল হয়, এয়া মোৰ খুৰা আৰু দেউতাই ছিঙি আছে। এইটো কি ফুল হয় বাৰু কওকচোন? এইটো বক ফুল। এইটো বক ফুল। এইটো বেচনৰ চাউলৰ গুড়িৰ লগত ভাজি খালে মমৰীয়া ধুনীয়া হয় খাব। অঁ, ডায়েবেটিছৰ কাৰণে ভাল, ডিচেণ্ট্ৰিৰ কাৰণে ভাল, পেটৰ কাৰণে ভাল। এইটো ডেইলি অলপ অলপ খাব লাগে। ইয়াৰ পাতটোও ভাল ন? পৃথিৱীত এনেকুৱা কোনো গছ গছনি নাই যাৰ কোনো ঔষধি গুণ নাই। এইটো সংস্কৃতৰ শ্লোকত আছে, পৃথিৱীত এনেকুৱা কোনো উদ্ভিদৰ জন্ম হোৱা নাই যাৰ কোনো ঔষধি গুণ নাই, আৰু পৃথিৱীত এনেকুৱা মানুহৰ জন্ম হোৱা নাই যাৰ কোনো প্ৰতিভা নাই। গতিকে আমি ঔষধি গুণ থকা চব গছৰে কি ঔষধি গুণ আছে জানিব লাগে আৰু খাব লাগে, ব্যৱহাৰ কৰিব লাগে। বন্ধুসকল শুনিলে খুৰাই কি ক'লে, আৰু এয়া চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ গছজোপা। এতিয়া এই গছজোপা ফুলা ছিজন হয়, বহুত ফুলে, গোটেই গছজোপা বগা বগা হৈ যায়। দেৱালীত লাইট নলগালেও হয় আৰু একদম লাইটৰ নিচিনাই হৈ যায়, আৰু ৰাতি বেছিকৈ জিলিকি যায় দূৰৰ পৰা। এইজোপা গছজোপা আজি ৰাজু খুৰাই বৰ বনাই বাগে নে কি? হা? অঁ, ভাল লাগে বৰ খাই। এয়া ভেদাইলতা আঞ্জাখিনি বনাইছোঁ। তেলত প্ৰথমে মিঠি গুটি দুটামান দিছোঁ, তাৰপিছত পিঁয়াজ আৰু নহৰু দিছোঁ, আৰু এয়া সিজোৱা আলু দি লৰাই দিছোঁ। এয়া চাওক, ভেদাইলতা পাতখিনি পিচি লৈছোঁ। এতিয়া ইয়াত ভেদাইলতাখিনি দি দিম, দি পেলাই হেতাৰে ভালদৰে ভেদাইলতা পাতখিনিৰ লগত সেইখিনি লৰাই দিম। এয়া ভেদাইলতা পাতখিনি ভালদৰে ভাজ খাবলৈ ধৰিছে। ইয়াত নিজৰ সোৱাদ অনুসৰি অলপ হালধি দিলোঁ, অলপ নিমখ দিলোঁ, একেবাৰে শেষত জালুকৰ গুড়ি অলপ দিম, দি পেলাই পানী দি দিম। যেতিয়া আঞ্জাখিনি উতলিব, তাত আমি ভাজি থোৱা ফ্ৰাই মাছকেইটা দি দিম, আৰু আমাৰ ভেদাইলতাৰ আঞ্জাখিনি ৰেডি হৈ যাব। এয়া চাওক, আমাৰ আঞ্জাখিনি উতলিবলৈ ধৰিছে, আৰু এই উতলা আঞ্জাখিনিত এয়া ভাজি থোৱা ফ্ৰাই মাছটো দি পেলাই এনেকৈ হেতাৰে লৰাই দিম। চাওক বন্ধুসকল, আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া হৈছে ভাঙোন মাছৰ ফ্ৰাই, এয়া কলডিল ভাজি, ভাত, সৰু আলুগুটি ভাজি, মচুৰ দাইলৰ টেঙা, আৰু এয়া হৈছে ভেদাইলতা আৰু মাছৰ আঞ্জা। মই পটাপট ভাতকেইটা খাই লৈছোঁ। ভাত খাই উঠি মই অলপ ৰেষ্ট ল'ম, তাৰপিছত মই অলপ ওলাই যাম। ক'ত যাওঁ মই আপোনালোকক দেখুৱাম, আপোনালোকে আগলৈ মোৰ ব্লগটো চাই থাকক। বন্ধুসকল, এতিয়া 4টা বাজিলে, মই অলপ ওলাই আহিছোঁ, বৌহঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। আপোনালোকক দেখুৱাই যাম বৌহঁতৰ ঘৰত কি কৰোঁ, কোন কোন আছে। আৰু বৌহঁতৰ ঘৰত বহুত পুতলা আছে, টেডি বিয়াৰ আছে। মই আপোনালোকক দেখুৱাম ভিডিঅ'ত, আপোনালোকে মোৰ ব্লগটো চাই থাকক।
দেখিছা এয়া চাওক বৰ পুতলা কালেকশ্যন কিমান পুতলা আছে মই ওচৰৰ পৰা দেখুৱাইছোঁ এয়া চাওক এয়া দেখিছে পুতলা আৰু এয়া ডাঙৰ টেডি বিয়াৰ হয় ইমানেই পুতলা এখন সৰু সুৰা দোকানেই বনি যাব এয়া পুতলা এয়া চাওক এইবিলাক বয়ে হাতেৰে বনোৱা হয় মই ভালকৈ এদিন আপোনালোকক দেখুৱাম বয়ে হাতেৰে বহুত বস্তু বনাই থৈছে এইটো এটা চাওক বয়ে হাতেৰে বনোৱা এইটো ফুলৰ টাবটো আৰু এয়া চাওক এইবিলাক চবফালে পুতলা বন্ধুসকল আজি মই মোৰ ব্লগটো ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ঠিক আছে আজিলৈ বাই বাই